এনেকৈ আপোনালোকে মাংস চাংস বনালে মই ডেছক্ৰিপশ্যনত মোৰ এড্ৰেছ দি দিম, পঠিয়াই দিব মোৰ এড্ৰেছত। সেই দোস্তো আজি এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম কেনেধৰণে আপুনি ডাকঘৰৰ যোগেদি এঠাইৰ পৰা আন এঠাইলৈ বস্তু এটা আপুনি পঠিয়াব পাৰিব। আৰু এয়া হৈছে মোৰ লগত আছে নিতা, তেওঁ দাদাই ক'লে এটা বস্তু পঠাব, তো সেইকাৰণে কাগজ এখন লিখি লৈছে যিটো এড্ৰেছত পঠিয়াব আৰু যি পঠিয়াব এতিয়া তাৰ এড্ৰেছটো। তেখেতে UPSC প্ৰিপেৰেশ্যন চলাই আছে, এতিয়া SI কৰি আছে, লগতে UPSCৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে, সেইটো কাৰণে কিতাপ অলপ দি পঠিয়াব লাগে। ঘৰলৈ আহিছিলে যিহেতু, তো ঘৰলৈ আহোঁতে কিতাপখিনি থাকি গ'ল। কোনখিনি কিতাপ নিতা? কাৰ্টুনত ভৰাই থৈছোঁ, ইয়াত আছে। তো এতিয়াতো কাৰ্টনটো খুলি মই কিতাপখিনি নেদেখুৱাওঁ বাৰু, খুলিলে আকৌ পেক কৰিব লাগিব। তো এই সোপা কিতাপ দেখিছে, এই এক কাৰ্টন কিতাপ দি পঠিয়াব লাগিব এতিয়া। মানে নিত্যানন্দৰ ৰুমত থাকে আৰু মই ৰুমত থাকোঁ, দুইটা ক্লাছ কৰিলোঁ, এটা কলেজত 9টা পৰা 10টালৈ। তো ক্লাছ সামৰাৰ পাছত আকৌ বোলে মই ভাস্কৰ ব'লা আমি ডাকঘৰৰ পৰা আহোঁগৈ দাদা নাই। এইখিনি হৈছে গোটেই বক্সটো, এই বক্সটোত কিতাপ ভৰাই থৈছে। কেনেকৈ দিছে গম পায়? ই গোটেই চাইডে চাইডে ডিমৰ কাৰ্টন দিছে, দি পেলাই মাজত কিতাপখিনি দি দিছে যাতে একো নহয়। ইমান ধুনীয়াকৈ বাবা। তো আহি থাকোঁতে অলপ মানে বৰষুণত তিতিলোঁ, আপোনালোকে নিতিতিব হা, বৰষুণত তিতিলে একদম চৰ্দি হয়, পূৰা মই পাই গৈছোঁ। এতিয়া নিত্যানন্দ এইখন ৰুবুল মাউতৰ এখন কিতাপ এখন আছে, মানে বহুত মোৰো এটা সপোন আছে। কিতাপখন তুমি পঢ়িলা গোটেইখন? পঢ়িছোঁ। কোৱাখন কি আছিলে কিতাপখন? মানে তেওঁ যিটো হয় কেমেষ্ট্ৰিৰ পৰা গৈছে, কেমেষ্ট্ৰি স্পেচিয়েল আছে, তেওঁ বায়'কেমেষ্ট্ৰি মানে বায়'কেমেষ্ট্ৰিৰ ওপৰত মানে ৰিচাৰ্চ কৰি আছে। বহুত দৰিদ্ৰতা পৰিৱেশৰ পৰা কেনেকৈ বহুত কষ্ট কৰি নিজে ইনকাম কৰি নিজে মানে পঢ়ি পেলাই এটা বহুত ডাঙৰ পজিশ্যন আৰু আমাৰ দেশৰ গৌৰৱৰ কাৰণে বেলেগ দেশত গৈ তোমাৰ বেলেগ বেলেগ বেমাৰৰ কাৰণে কিবা কিবি ৰিচাৰ্চ কৰি আছে। তাৰ মেডিচিনৰ ৰুবুল মাউতে, ডক্টৰ ৰুবুল মাউত। তো এইখন বহুত ইনস্পিৰেশ্যন কিতাপ। ইয়াৰ তোমাৰ হিষ্ট্ৰী দিয়া মোক উঠাই দিয়া, মই লৈ লওঁ পাৰিবানে? ৱেইট আছে অ'কে, পেকেজটো লৈ ল'লোঁ। তো নিত্যানন্দ ইয়াতে থাকে, গধুৰ আছে, কিতাপ হয় ন এই বাইক। সেই দোস্তো কণ্টিনিউ চাই গৈ থাকক। আমি গৈ আছোঁ এতিয়া ডাকঘৰলৈ, ব'লক। এইটো নাৰায়ণপুৰৰ ডাকঘৰ হয়, এইখিনিতে পালোঁ কি আৰু পাই গ'লেহি ফাইনেলি। এইটো হৈছে ডাকঘৰ। তো এতিয়া বস্তুটো নমাব লাগিব, ইয়াত নামি দিছোঁ আৰু ব'লক ভিতৰলৈ সোমাই যাওঁ। এয়া হৈছে ডাকঘৰ। এতিয়া বস্তুটো ৱেইট কৰিব লাগিব, বস্তুটো যিমান ৱেইট হয় তাৰ অনুপাতে আমি পইচাটো দিব লাগিব ভাড়া হিচাপে। টেপ এটা কিনি আনিলোগৈ আমি দুয়োটাই, এই টেপটো মাৰিব লাগিব তাত মানে এই টেপটো মাৰি এইখন কটাৰী, এইটো টেপটো কাটিবলগীয়া হৈছে। চাওক কটাৰীখন চাওক না কেনেকুৱা, চাওক কটাৰীখনৰ বিশেষকৈ নালটো চাওকচোন কিমান সৰু। এইখন কিমান বছৰ হ'ল ঠিক নাই, কিন্তু দেই কটাৰী বুঢ়ী হৈ গ'ল। ফাইনেলি এইটো পেকেজিং হৈ গ'ল, উইথ চেলো টেপ। পইচা দিব লাগিব। ৱেইট কৰা গোলাঘাট। এয়া ৱেইটটো আপোনালোকে দেখিছে কিমান হৈছে, 9 কেজি 130 গ্ৰাম। অ'কে, ষ্টিকাৰ। নিত্যানন্দ চলিয়া ন আহোঁতে বৰষুণ আছিলে, যাওঁতে এতিয়া ৰ'দ। তো দেখিলে কেনেকৈ আমি বস্তুটো দিলোঁ, 380 টকা আছে ন, 380 টকাটো। তেনেকৈ আপোনালোকে মাংস চাংস বনালে মই ডেছক্ৰিপশ্যনত মোৰ এড্ৰেছ দি দিম, পঠিয়াই দিব মোৰ এড্ৰেছত। অ'কে, টিফিন কৰি ৱেইট কৰি ভাল লাগিলে। প্ৰথমবাৰ আহিছোঁ দেই মই এনেকৈ বস্তু দিবলৈ, আজিলৈকে মই অহা নাই ডাকঘৰত এনেকৈ দি।
একদম শেষত মই আশা কৰোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে কাষতে থকা বেলটো বজাই দিব তেতিয়া ভিডিঅ'বিলাক দিলে পাই থাকিব বাই বাই